हेलो एवरीवन मोर चेनेलলৈ আপোনালোকক সকলোকে আদৰণি জনালো আজি একেবাৰে সিম্পল ৰেচিপি এটা লৈ আহিছো ৰঙালাও আগৰ ভাজি ৰঙালাও আগৰ ভাজি সকলোৱে বেলেগ বেলেগ ধৰণে বনায় কিন্তু আজি মই কণীৰ সৈতে বনাম প্ৰথমতে ৰঙালাও আগখিনি কিদৰে গুছাব লাগে হেয়া চাই লওঁ আহক এয়া চাওক ৰঙালাও আগলি কেডাল মই ডলা এখনত লৈ লৈছো এতিয়া আটাই কেডাল মই ভালদৰে গুছাই লম আৰু হৰু হৰুকৈ কাটি লম আপোনালোকে যিমানটো সাইজত বিচাৰে হেতু সাইজত কাটি লব ৰঙালাও আগলি কেডাল গুছাই লৈ 1 ঘণ্টামান পানীত তিয়াই ৰাখিব লাগে ঘৰুৱা হলে বাৰু ভালদৰে ধুই ললে হল কেবাৰমান কিন্তু বজাৰৰ পৰা অনা হলে বালি ধুলি লাগি থাকে যিহেতু হেবাবে 1 ঘণ্টামান তিয়াই ৰাখি ভালদৰে সাফাকৈ ধুই লব লাগে ৰঙালাও আগলি কেডাল গুছুৱা হৈ গল এয়া চাওক ভালদৰে ধুই মই আৰু অলপ সৰুকৈ কাটি ললো এতিয়া কেৰাহীত তেল দিছো আৰু গোটা জিৰা কেইটামান দিছো আৰু সৰিহ কেইটামান দিছো এতিয়া কাটি ৰখা পিয়াজ আৰু কেঁচা জলকীয়া দিছো এতিয়া এইখিনি ভালদৰে লৰাই লম ইয়াতে প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দিছো এতিয়া কাটি ৰখা ৰঙালাও আগখিনি দি দিছো এতিয়া ভালদৰে আটাইখিনি লৰাই লৈছো একেবাৰে সিম্পল ৰেচিপি হয় বেলেগ একো মছলা ব্যৱহাৰ নকৰো এটোৰে মাজে মাজে লৰাই থাকিব ৰঙালাওখিনি সিজিলে এতিয়া ইয়াত কণী দিম কণী মই এটাই দিছো যিহেতু ৰঙালাও বৰ বেছি নহয় এতিয়া এইখিনি ভালদৰে লৰাই মিক্স কৰি লম কণী দিয়াৰ পিছত বৰ বেছি সময় নাৰাখো 5 মিনিট মান ৰাখিয়ে গেছৰ ফ্লেমটো অফ কৰি দিম এইখিনি ভালদৰে মিক্স হৈ গল এয়া চাওক ৰঙালাও আগৰ ভাজি হৈ গল এইদৰে যদিহে বনাই খোৱা নাই তেন্তে খাই চাব আৰু লগতে মোক জনাব কেনে পালে আৰু লগতে মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আজিলৈ আহো